Hey guys, welcome back to my YouTube channel. আৰু আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া কলেজত যাব ৰেডি হৈ লৈছোঁ। কলেজৰ পৰা মানে আজি একটা জেগাত যাম, গতিকে ভিডিঅ'টো লাষ্ট কৰি চাই থাকব। ক'ত যাম আপোনালোকক দেখাই আছোঁ। চাওক আমাৰ কলেজৰ গেটখন, আৰু আমি আহি পালোঁ এতিয়া কলেজ। কলেজৰ পৰিৱেশটো একদম নিস্তব্ধ হৈ আছে। আৰু কালিৰ পৰা মানে কলেজ উইক ষ্টাৰ্ট হ'ব, সেইকাৰণে কলেজত বেছি ষ্টুডেণ্ট অহা নাই আৰু খালী খালী হৈ আছে কলেজখন। আৰু আমি কলেজত গাড়ীখন থৈ এতিয়া আহি আছোঁ। একটা জেগাত যাম, ক'ত যাম দেখাই আছোঁ। আৰু এতিয়া বাছত উঠিব লাগিব। সেইফালে এখন বাছ আহিছে, বাছত যাব লাগিব। ৰখে না নকৰবা। আৰু আমি আহি পালোঁ চিনেমা হল। টিকট কাটি ডক্টৰ বেজবৰুৱাটো চাবৰ কাৰণে ৰখি আছোঁ। 11টা বজাত শ্ব' ষ্টাৰ্ট হ'ব আৰু বহুত টাইম অপেক্ষাৰ অন্তত আমি চিনেমা হলৰ ভিতৰত আহিলোঁ চিনেমাখন চাবৰ কাৰণে। কিন্তু মানে আধা ঘণ্টামান টাইম বহাৰ পিছত গম পালোঁ যে কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে আজি 11টা বজাৰ শ্ব'টো নহয়। বেয়া লাগিল মনটো, মানে বহুত কষ্ট কৰি আহিছিলোঁ চাম বুলি, কিন্তু চাব নাপালোঁ। আৰু এতিয়া কাউণ্টাৰত টিকট হেৰি পইচাখিনি ঘূৰাই লোৱাৰ কাৰণে লাইন পাতি আছোঁ। যিহেতু চিনেমাখন চাব নাপালোঁ, সেইকাৰণে পইচাখিনি ঘূৰাই দি আছে। আমি আছিলোঁ ডক্টৰ বেজবৰুৱা চাব, কিন্তু দুৰ্ভাগ্যবশতঃ চিনেমাখন নহ'ল, আৰু সেইকাৰণে এতিয়া আহিছোঁ ৰেষ্টুৰেণ্টত। একবিধ বস্তু আহি গ'ল আৰু একবিধ বস্তু আহিব বাকী আছে, সেইটো কাৰণে ৰখি আছোঁ। এইটো আহিলে একেলগে খাম। দিছি না হা 1 hour later. চিনেমাখন যিহেতু চাবা নাপালোঁ আৰু এতিয়া মানে আৰু কলেজক লগে আহিলোঁ। অহাকালিৰ পৰা কলেজ উইক ষ্টাৰ্ট হ'ব, সেইকাৰণে ৰেলীৰ কাৰণে কিবা কিবি প্ৰিপাৰেশ্যন কৰি আছে, আৰু তাতে অলপমান হেল্প কৰি দিলোঁ। চবখিনি কাম হ'ল আৰু এতিয়া ঘৰত যাব আছোঁ। কলেজত মানে ষ্টুডেণ্ট নাই আৰু এতিয়া বেছি চব ঘূৰাই ঘূৰাই গৈছে, আৰু এতিয়া আমি ঘৰত যাওঁ।